Hello, বন্ধুসকল মই ভাস্কৰ তোমালোকে চাই আছা ব্ৰাইট আসাম বন্ধুসকল বৰ্তমান সময়ত কৰোনা ভাইৰাছে বিভিন্ন দেশৰ যি সাধাৰণ জনতা আছে এই জনতাকে তাৰ প্ৰভাৱৰ জৰিয়তে জুলাগুলাৰে কৰিছে কিন্তু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ মুকেশ আম্বানী যি জিঅ আছে অৰ্থাৎ ৰিলায়েন্স জিঅ তাৰ ওপৰতো পৰিছে আৰু ইয়াৰ ইনডাইৰেক্টলি ইফেক্ট আমাৰ পকেটৰ ওপৰতো পৰিব গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক এনেধৰণৰ ইণ্টাৰেষ্টিং টপিকৰ বাবে ছাবস্ক্ৰাইব কৰক ব্ৰাইট আসাম চেনেলটো আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি লওক যাতে আমি আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ ফাৰ্ষ্টে পাব পাৰে বন্ধুসকল বৰ্তমান আমি দৈনিক জীৱনত যি জিঅ' চিমৰ নেটৱৰ্ক ব্যৱহাৰ কৰোঁ সেই নেটৱৰ্ক আমাৰ ওচৰলৈ আনিবলৈ মুকেশ আম্বানীয়ে ব্যৱহাৰ কৰে ছিংগল নেটৱৰ্ক ভেণ্ডাৰ্ছ অৰ্থাৎ মুকেশ আম্বানী বা ৰিলায়েন্স জিঅ'ৰে এই নেটৱৰ্ক কোনো এজন মানুহ বা কোনো এটা গ্ৰুপৰ পৰা কিনি আমাক ৰিলায়েন্স জিঅ' বা জিঅ'ৰ নেটৱৰ্ক হিচাপে আমাক প্ৰভাইড কৰে আৰু মুকেশ আম্বানীয়ে ব্যৱহাৰ কৰে সেই কোম্পানীটো হৈছে সাউথ কোৰিয়াৰ চেমচাং কোম্পানী আৰু বৰ্তমান সময়ত সাউথ কোৰিয়াত কৰোনা ভাইৰাছৰ প্ৰভাৱ ইমানেই বেছি হৈ পৰিছে যে চাইনাৰ দৰে সাউথ কোৰিয়াতো মানুহবোৰ ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছে একেদৰে ভোডাফোন আইডিয়া আৰু এয়াৰটেলৰ যি ভেণ্ডাৰ্ছ কোম্পানী অৰ্থাৎ যি মালিক যিয়ে নেটৱৰ্কটো প্ৰভাইড কৰে তেওঁলোকক সেই মালিকৰ ঘৰ হৈছে চাইনা আৰু গতিকে চাইনাতো বৰ্তমান সময়তে কৰোনা ভাইৰাছৰ প্ৰভাৱে কেনে ইয়াক মই ক'বলৈ নালাগে গতিকে এনে এটা পৰিস্থিতিত তেওঁলোকৰ নেটৱৰ্কত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে গতিকে এই কোম্পানীবোৰে ব্যৱহাৰ কৰিবলৈ লৈছে মাল্টি ভেণ্ডাৰ্ছ অৰ্থাৎ এটা কোম্পানী নহয় বিভিন্নটা কোম্পানীৰ পৰা তেওঁলোকে নেটৱৰ্ক কিনিব আৰু আমাক তেওঁলোকৰ নেটৱৰ্ক প্ৰভাইড কৰিব গতিকে এই ক্ষেত্ৰত কি হ'ব আগতে যিহেতু তেওঁলোকে এটা কোম্পানীক দিব লগা হৈছিলে গতিকে তেওঁলোকৰ যিটো বাজেট আছিল সেই বাজেটৰ পৰিমাণ কমি আছিল কিন্তু এতিয়া তেওঁলোকে যিহেতু মাল্টি কোম্পানীক তেওঁলোকৰ পইচাটো দিব লাগিব গতিকে তেওঁলোকৰ যিটো বাজেট হ'ব টোটাল বাজেট সেই বাজেটটোৰ পৰিমাণ বৃদ্ধি হ'ব যাৰ ফলত আমাৰ যিবোৰ ডেইলি প্লেন আছিল এই প্লেনবোৰৰ ওপৰত ইফেক্ট পৰিব আৰু ইয়াৰ ডাইৰেক্ট প্ৰভাৱ পৰিব আমাৰ পকেটৰ ওপৰত গতিকে এনেধৰণে কৰোনা ভাইৰাছে বৰ্তমান সময়ত বিভিন্ন ধৰণৰ কোম্পানীৰ পৰা আদি কৰি আমাৰ পকেটৰ ওপৰত ইফেক্ট কৰিছে আজিৰ এই ভিডিঅ'টোত ইমানেই লগ পাম আকৌ এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে তোমালোকে ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি কেনে পালে তলৰ কমেণ্টত জনাব নাপাহৰিবা